নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে টুকু দুৱৰা আৰু মোৰ নাম হিমান্ত দুৱৰা। আজি ভিডিঅ'ত আছে, যদি আপুনি মাৰ্কেট বা অফিচ এটালৈ যাবলগীয়া হ'ল, আপুনি অফিচ বা মাৰ্কেটখনৰ নামটো জানে, কিন্তু এতিয়া কেনি যাব লাগে সেইটো নাজানে, এতিয়া কেনেকৈ বিচাৰি উলিয়াব আপুনি, তাৰে এটা সৰু ভিডিঅ' বনাইছোঁ। আহক তেনেহ'লে ভিডিঅ'টো পেলাই আগবঢ়াম। প্ৰথমতে আপোনালোকে গুগল মেপখন উলিয়াই ল'ব। তাৰপাছত এনেকৈ ওলাব, এইটো দেখিবলৈ পাইছে বুৰালিকচন এৰিয়াৰ লোকেশ্যন। প্ৰথমত আপোনাৰ নিজৰ ঘৰৰ লোকেশ্যনটো উলিয়াই ল'ব আৰু নিজৰ ঘৰটোত টাচ কৰি দিব। তাৰপাছত ইয়াত ক্লিক কৰিব। মই বাৰু গোলাঘাটৰ বিশাল মাৰ্কেটখনৰ লোকেশ্যনটো দেখুৱাম। ইয়াত লিখিছোঁ বিশাল মাৰ্কেট। আপুনি যিটো অফিচ বা মাৰ্কেটলৈ যাব তাৰ নামটো দি ল'ব। এয়া দেখিছে ওলাই গ'ল গোলাঘাটৰ বিশাল মাৰ্কেট, ডাইৰেক্ট ঘৰৰ পৰা ওলাইছে। নেটটো শ্ল' হৈছে, সেইকাৰণে ভালকৈ ওলোৱা নাই। আৰু এটা কথা, মাৰ্কেট বা অফিচ বুলিয়ে নহয়, যদি দোকানৰ নাম দিয়া থাকে তেনেহ'লে দোকানৰো ওলাব, যিকোনো দোকানৰ নাম ওলাব। আপুনি চাৰ্চ কৰি উলিয়াব পাৰে আৰু যিখন দোকানলৈ যাম বুলি ভাবিছে সেইখনলৈ যাব পাৰিব। আমাৰ ঘৰৰ পৰা বিশাল মাৰ্কেটলৈ 26 মিনিট লাগিব। আপুনিও এনেকৈ যিখন দোকান বা অফিচ মাৰ্কেটলৈ যাম বুলি ভাবিছে, যদি চিনি নাপায় এনেকৈ আপুনি লোকেশ্যন উলিয়াই ল'ব পাৰিব। এইখনে গোলাঘাট টাউন বিশাল মাৰ্কেট। আপুনিও এনেকৈ নিজৰ কিবা দৰকাৰ হ'লে এনেকৈ বিচাৰি ল'ব পাৰিব চিনি নাপালে। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব।